হেল্ল' আজি মই নলবাৰীলৈ যাম তাত মই গীতুছ পাৰ্লাৰ এণ্ড ট্ৰেইনিং চেণ্টাৰ আছে তাত মই নিজে ট্ৰেইনিং লৈ আছোঁ বিউটিচিয়ানৰ গতিকে তাতে যাম সুদীৰ্ঘ 2-3 মাহৰ মূৰত যাম সেইকাৰণে খুব বেছি ভাল লাগি আছে মেমক লগ পাম তাৰপাছত মোৰ ফ্ৰেণ্ডছবোৰক লগ পাম আৰু তেনেকৈ সেই যে কৰিছিলোঁ স্পা কৰিছিলোঁ বা ফেচিয়েল দেখিছিলোঁ চাইছিলোঁ সেই বহুত দিন হ'ল চোৱাই নাই বহুত মই বহুত বেছি ভাল পাওঁ সেইবিলাক কৰিও ভাল পাওঁ চাইও ভাল পাওঁ আৰু আজি ফাইনেলি যাম যিহেতু মিনি লকডাউন শেষ হৈ গ'ল আৰু সেইকাৰণে এতিয়াৰ পৰা আৰু পুনৰ মই ৰাতিপুৱা যাম আৰু সন্ধিয়া ঘৰলৈ আহিম সেই মোৰ ডিউটিটো পূৰা আৰম্ভ হ'ল আৰু খুব বেছিয়ে ভাল পাওঁ মই বাহিৰলৈ ওলাই তাতে আৰু বিউটিচিয়ানৰ কৰ্চ গতিকে আহক মানে ভিডিঅ'টো চাওঁ দিও এটা ফুল বনাই দিম ইফালে দিম দিলো 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 সমানতে কৰে এইটো মই এনে চিলটো খালি দিওঁ এইটো এটা জাগাতে যায় যি জাগাতে লাগে চাওঁ আমি চাওঁ এইয়া হৈ গ'লো নে বাস কি হ'ল ধূপ পালা নেকি ধূপটো পাই নাই মা ইমান কাঞ্চিলা মানে এক সেকেন্ডও না হইছে আৰু এয়া মোৰ ফ্ৰেণ্ড আমি ক্লাছ 2তে এৰি হৈছিলোঁ আৰু এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল আৰু আজি লগ পালোঁ তাই বোলে এডমিশ্যন ল'ব যায় মোৰ লগত সেইকাৰণে লগ পালোঁ পূবালী সুদীৰ্ঘ 12-13 বছৰৰ মূৰত লগ পালোঁ আৰু এতিয়া আমি বহুত ডাঙৰেই হ'লোঁ
দিনটো খুবেই ভাল লাগিল আজিৰ দিনটো আজি বহুত বেছি ভাল লাগিল বহুত দিনৰ মূৰত নলবাৰীত গ'লোঁ লগতে মোৰ ফ্ৰেণ্ডজনীকো লগ পালোঁ ৰুম বহুতটা আছে তাত ফেচিয়েল বেলেগকৈ কৰা হয় তাৰপিছত ষ্ট্ৰেইট ফেচিয়েলৰ পৰা আদি কৰি স্পা বেলেগকৈ কৰা হয় কিন্তু মই আজি আধাই দেখুৱালোঁ আৰু আধাখিনি পিছলৈ দেখুৱাম বুলি থৈ দিলোঁ আৰু সেইখিনিয়ে কেনেকুৱা হৈছে জনাব বাকী আৰু পাছত মই নতুনকৈ ভালকৈ ভিডিঅ' বনাম আৰু